হাই গাইজ, মই আজি গৈ আছোঁ টিলিঙা মন্দিৰ, বৰডুবি টিলিঙা মন্দিৰ। তাত আপোনালোকক দেখুৱাম বুলি, টিলিঙাৰ মন্দিৰটো অলপ দেখুৱাম বুলি আজি তালৈ গৈ আছোঁ। তো এয়া এতিয়া পাইছোঁহি কেহাং চাহ বাগিচা। এয়া দেখিছে চাৰিওফালে চাহ বাগিচা। তিনিচুকীয়া ডিব্ৰুগড় বুলি ক'লে চাহৰে যিহেতু প্ৰধান ঠাই বুলি ক'ব লাগিব। তো গতিকে সেই চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। এতিয়া পাবলৈ আৰু কিছু দূৰ বাকী আছে। তো বলকচোন আপোনালোকক আজি দেখাওঁ তিনিচুকীয়াৰ এটা মানে টুৰিষ্ট প্লেচ বা মন্দিৰ, ভগৱানৰ যি মন্দিৰ আছে, টিলিঙা মন্দিৰ বেল টেম্পল, য'ত অসংখ্য টিলিঙাৰে ভৰপূৰ। বহুতো টিলিঙা আছে। তো বলক টিলিঙা মন্দিৰৰ কিছু অংশ আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ।
ফ্ৰেণ্ডছ মই আছোঁ এতিয়া টিলিঙা মন্দিৰত। তো অলপ পূজা কৰিলোঁ, টিলিঙা বান্ধিলোঁ, তাৰপৰা আপোনালোকৰ টিলিঙা মন্দিৰৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কিমানখিনি দেখিলে নাজানো। তো এয়া টিলিঙাৰ ঘোঁৰা বুলি সকলোৱে পূজা কৰি আছে, তো মই পূজা কৰিলোঁ। সেয়াই টিলিঙা মন্দিৰৰ কিছু দৃশ্য। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এই টিলিঙা মন্দিৰৰ এটাই বিশেষত্ব যে ইয়াত চাৰিওফালে টিলিঙাৰে আবৃত্ত কৰি আছে, টিলিঙাৰে আৱৰি আছে গোটেই মন্দিৰটো। আপোনালোকে দেখিছে চাগে ভিডিঅ'ত, এইবোৰ ভিডিঅ'ত এইবোৰ দেখিছে চাগে। সকলোফালে টিলিঙা, মাথো টিলিঙা। আৰু ইয়াত কোৱা হয়, ভবা হয়, জনা যায় যে ইয়াত যদি আপুনি মনৰ আশালৈ, মনোবাঞ্ছালৈ যদি এটি টিলিঙা বান্ধে, তো সেই যি মনোবাঞ্ছালৈ আপোনালোকে টিলিঙা দি বান্ধে, সেই মনোকামনা অতি সোনকালে পূৰণ হয় বুলি শুনি আহিছোঁ। আৰু মোৰ এয়া ব্যক্তিগত অনুভৱো। গতিকে আপোনালোকে যদি তিনিচুকীয়া কেতিয়াবা আহে, তো ইয়াত এটা টিলিঙা বান্ধি নিশ্চয় সেৱা এটা কৰিব। আপোনালোকৰ নিজৰ যি ইচ্ছা আছে সেয়া নিশ্চয় পূৰণ হ'ব বুলি আশা কৰিছোঁ। আৰু ভগৱান মানে নিশ্চয় শুনিব আপোনালোকৰ মনৰ আশাবোৰ। গতিকে সেয়াই চাওক অলপ। চ' ফ্ৰেণ্ডছ, টিলিঙা চক কিমানবোৰ টিলিঙা একেলগে। এনেকুৱা আৰু বহুত আছে। এইটো এটা মানে সৰু সৰু উদাহৰণহে। এনেকুৱা আৰু বহুত টিলিঙা ইয়াত ভৰি আছে। এতিয়া মানুহ কম আহিছে ন? কিবা মানুহ বেছি আহে। তো গাইজ, ইয়াত এনেদৰে পূজাৰ সামগ্ৰী বেচা বহুতো দোকান আছে। তো এই দোকানত আপোনালোকে লৈ পূজা কৰিব পাৰিব। চ' গাইজ, এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুন আহিছে মোৰ চেনেললৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰেই নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পাবৰ কাৰণে। তো আজিলৈ এয়াই, ধন্যবাদ।